এভৰিৱান হিলিজ কিচেন এণ্ড ব্লগৰ আন এটা নতুন ৰেচিপি ভিডিঅ' লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ ড্ৰাই ফ্ৰুটছ পোলাও ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাবচোন কেনেকুৱা লাগে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আহক আমি ইনগ্ৰেডিয়েণ্টসমূহ চাই লওঁ। মই 240 ml মেজাৰিং কাপেৰে একাপ বাসমতি চাউল লৈছোঁ, 10টা এলমণ্ডছ, 10 গ্ৰাম খিচমিচ, 15টামান কাজু, এচামুচ চেনি, সোৱাদ অনুযায়ী নিমখ, 2 চামুচ ঘি, এটা শুকান জলকীয়া, আধা ইঞ্চি ডালচিনি, দুখিলা তেজপাত, অলপমান জাবিত্ৰী, 10টামান গোটা জালুক, 3টা ইলাচি আৰু এটা বৰ ইলাচি। মই পোলাও কুকাৰতে বনাম। কুকাৰ গৰম হ'লে তাত ঘিখিনি দিম। মই ঘিখিনি গলিব দিছোঁ। এতিয়া ইয়াত শুকান মছলাখিনি দি দিওঁ। অলপ সময় লৰাই ভাজি লওঁ। মছলাখিনিৰ পৰা গোন্ধ ওলাব ধৰিছে। প্ৰথমতে ইয়াত কাজুখিনি দিওঁ, এলমণ্ড দিছোঁ, খিচমিচ দিওঁ। এইখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি লওঁ। এতিয়া ইয়াত চেনিখিনি যোগ কৰিছোঁ আৰু গোটেইখিনি লৰাই মিলাই লৈছোঁ। এইবাৰ চাউলখিনি এড কৰিম। চাউলখিনি মই ভালদৰে ধুই পানীখিনি নিগৰাই লৈছোঁ। এতিয়া চাউলখিনি 2 মিনিটমান ভাজিব লাগিব। বেছি ভাজিলে চাউলখিনি ভাঙি যাব পাৰে। ইয়াতে এটা কথা কৈ লওঁ, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'বচোন। এতিয়া ইয়াত পানী দিব লাগিব। ফৰ্মুলাটো হৈছে একাপ চাউল ল'লে তাৰ ডাবল পানী দিব লাগিব। সেয়ে মই 240 ml মেজাৰিং কাপেৰে 2 কাপ পানী দিছোঁ। পানীৰ পৰিমাণ সঠিকভাৱে দিব, নহ'লে পোলাওখন জৰ্জৰীয়া নহ'ব। পাৰফেক্ট পোলাও বনাবলৈ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব। এতিয়া ঢাকনি লগাই কুকাৰটো মিডিয়াম ফ্লেমত এটা হুইচেল অহালৈ থৈ দিছোঁ। চাওক হুইচেল আহিব ধৰিছে। প্ৰেছাৰ নিজে নিজে যাব দিছোঁ। চাওচোন মোৰ পোলাও কেনেকুৱা বনিছে। দেখাত কি সুন্দৰ দেখা হৈছে। চাউলখিনি এটা এটা হৈছে। এতিয়া ইয়াত এচামুচ নিমখ এড কৰিছোঁ। আচলতে চাউলখিনিত পানী দিওঁতে নিমখ দিব লাগিছিল, মই পাহৰি থাকিলোঁ। এতিয়া মই পোলাওত নিমখখিনি মিলাই লৈছোঁ। মোৰ ড্ৰাই ফ্ৰুটছ পোলাও ৰেডি। ড্ৰাই ফ্ৰুটছ পোলাও অলপ মিঠা হয়। যিকোনো গ্ৰেভিৰ লগত ইয়াক খাব পাৰি। মই ড্ৰাই ফ্ৰুটছ পোলাও চিকেন মছলাৰ লগত খাই ভাল পাওঁ। নেক্সট ভিডিঅ'ত চিকেন মছলাৰ ৰেচিপি এটা লৈ আহিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ।